Good morning. Good morning. Ki hot? Ki hot he doni? Ati tum no koi? Akal sweet he ba. Wah. Kole hal pupu jaba hole ni? Oh. Ki betu? Oh. Ki hoise? Ejjani ufram. Hello everyone, good morning. আজি ৰাতিপুৱাতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ছোৱালীজনী ইমান ৰচকী হৈছে, ৰাতিটো নোহোৱাই আছে। প্ৰায় 2টামান বজাৰ পৰা তাই ইমানেই খেলিছে মোকো শুব নিদিয়ে। পুৰা ৰাতি টোপনি ক্ষতি হৈ গৈছেগৈ। আৰু এতিয়া 6টামান বজিছে, উঠিলোঁ আৰু অকণমান ফুৰাবলৈ লৈছোঁ। এইজনী কৈ দিয়াচোন মোৰ ৰথকী হৈছে নাই? কেইদিনমান হাঁহি দেচোন জান। গুড মৰ্ণিং কৈ দিয়া চবকে। গুড মৰ্ণিং। এতিয়া তাই ফুৰিব লাগে। আৰু যে আপোনালোকৰ কাৰ ল'ৰা ছোৱালী মানে যাৰ এতিয়া 6 মাহ 7 মাহ হৈছে জনাবচোন। মোৰ দেহাজনীয়ে ৰাতি আজি 3 দিনমান হৈছে নেকি নোহোৱাই হৈছে। অকল তাই মানে কি হ'ল, খেলি থাকে, খুব খেলে, চিঞৰি যোৱা পৰহি দিনাখনি ৰাতি মই মানে কি হ'ল, তাই টোপনিয়ে নাই যোৱা, পূৰা হেৰি কৰি আছে। আৰু মই ভাবিলোঁ কি অকণমান বোলো পাত্তা নিদিয়াকৈ থাকোঁ। মোৰ চুলি তুলি আজৰি খতম কৰি দিলে। তাকে ভালো লাগে তথাপিতো নাচিনো বোলো। এইজনী মোৰ অৰ্থ কি কৰিমি এতিয়া কৈ দিয়া। মই ডাঙৰ হৈছোঁ যে কৈ দিয়াচোন। মোৰ ৰচকী হৈছোঁ আকৌ কৈ দিয়াচোন ন। মই ৰচকী হৈছোঁ আকৌ ন। চ' আজি ভাবিলোঁ ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰোঁ বুলি। আৰু এতিয়া 6টামান বাজিছে, দেখাই যাম বাকী কি কৰোঁ। যিহেতু মই মা ঘৰত আছোঁহি, সম্পূৰ্ণ দিনটো দেখাই যাম বাৰু কি কৰোঁ মা ঘৰত। তেন্তে ব'লক আৰম্ভ কৰোঁ আৰু শেষলৈকে চাব ভিডিঅ'টো। আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে ভিডিঅ'টো চাই। তেন্তে ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। আৰু এতিয়া খাব লৈছোঁ 1 গিলাচ কুহুমীয়া গৰম পানী। যিহেতু মই প্ৰত্যেক দিনা ৰাতিপুৱা প্ৰথমতে 1 গিলাচ গৰম পানীৰে আৰম্ভ কৰোঁ। আৰু তাৰ পাছত বনাইছোঁ মই সকলোৰে বাবে লাল চাহ, মোৰ কাৰণে, মাৰ কাৰণে আৰু দেউতাৰ কাৰণে। আৰু চাহৰ লগত আছে বিকাজী ভুজিয়া আৰু পপ। তেন্তে খাই লওঁ চাহকণ। খাই যা। মামাম খাইছে। খা পুৰিবলে ভাত খাবলে কান্দন খাইছে কেনে। এনাই লগত মামাম খাইছে। এইজনী খা যা অকল ভাত খিনিলে ঠাণ্ডা কি হ'ল কি হৈছে? খং উঠিছে? কেলে খং উঠিছে? নেনাই মামাম খুৱাইছে। ভাত খাব লাগে, বদমাছি হয় জানি যে। মাহীৰ লগত তুম কৰিছা? কি কৰিছা? আহা মোনো আহা উঠা এইজনী দেখিছেনে? ৰ'বা দেই ন। হেল্ল' এভৰিৱান, ৰাতিপুৱা ভাত চাত খাই মেলি আজৰি হ'লোঁ। সকলোৱে খাই বৈ নিজৰ কামত গ'ল। আৰু মাহী ছোৱালীজনী আছেহি, তাই বাৰু শুই আছে। আৰু এয়া দেখিছেনে আমাৰ এখেত একদম টোপনি ক'ত উৰিলে তেখেতে নাজানো দেই। অকণমান দেৰি শুৱে, 5 মিনিটমান শুৱে আৰু কেংকৈ উঠে। ইয়াত কুকুৰা এজনী চৰি আছে, তাকে চাই আছে। তাই দেখিছেনে কেনেকৈ চাই আছে? টোপনিটো একদম নোহোৱা হ'ল। এজনী ৰচকী হৈছে আকৌ, আৰু এতিয়া প্ৰায় 12টামানে বাজিলে। খাই বৈ আজৰি হ'লোঁ। তাৰপাছত বাকী একো কামেই নাই দেখোন। কি কৰোঁ দেখাই যাম বাৰু। বাকী মাকৰ ঘৰলৈ আহিলে অকণমান আৰাম হয়। অৱশ্যে আগতে মোৰ তেনেকুৱা নহয় বাৰু দেই। এইবাৰ দেহা আছে যেনে ইমান কাম কৰিব লগা হোৱা নাই বাৰু। দেউতাই কৰি দিয়ে, মায়ে কৰি থৈ যায় ৰাতিপুৱা।
বাকী সৰু সুৰা কিছুমান কৰোঁ, তাই হোৱা সময়ত কৰোঁ। আৰু এতিয়া তাই গা ধোৱাও বাকী আছে, গা চা ধুৱাই আজৰি হ'লেও তাৰপাছত আপোনালোকক দেখাই যাম বাৰু কি কৰোঁ। কৈ দিয়াচোন, মই এতিয়া গা কৰোঁ দেই, কৈ দিয়াচোন জান, মই এতিয়া গা কৰোঁ দেই। মই কক পোৱালিৰ লগত খেলি খুব ভাল পাওঁ, কৈ দিয়া। মই কক পোৱালিৰ লগত খেলি খুব ভাল পাওঁ, মই কক পোৱালি চাইছোঁ, কৈ দিয়া ন। নাই, একদম কুকুৰা পোৱালিকেইটাকে চাই ফুৰিছে তাই। ঠিক আছে তেন্তে, অলপ পাছত এইফালে আমাৰ পোৱালি হ'লে আৰু এতিয়া আমি বনাম বুলি ভাবিছোঁ মেগী, মছলা মেগী। ব'লক আপোনালোকক দেখাম। আৰু মেগী মছলাৰ ভিডিঅ'টো কাইলৈ হ'ব। আমি ভাবিছোঁ মেগীৰ এটা ফুড চেলেঞ্জ কৰিম বুলি। চ' কাইলৈ পাব ভিডিঅ'টো। আজি যোনটো শ্বুট কৰি আছোঁ এইটো আজি ৰাতিকৈ পাব। আৰু মেগীৰ যোনটো মছলা মেগী ফুড চেলেঞ্জ কৰিম বুলি ভাবিছোঁ এইটো কাইলৈ দিম আপোনালোকক। তেন্তে ব'লক মই আপোনালোকক ৰেচিপিটো দেখাই দিম। মেগী বনাবৰ কাৰণে এইবোৰ ৰেডি কৰি লৈছোঁ, আপোনালোকক একেবাৰে বনাওঁতে দেখাম। এইফালে মই তেল গৰম কৰি লৈছোঁ। তেল গৰম হ'ল আৰু এতিয়া মই দিম পিঁয়াজখিনি আৰু দিছোঁ এটা ভোট জলকীয়া। আৰু এতিয়া ইয়াত দি দিম বিলাহীখিনি। আৰু এতিয়া ইয়াত দিম অকণমান হালধি আৰু ইয়াত দিম মছলা। ইয়াত আছে ধনিয়া, জিৰা আৰু ৰেড চিলি পাউডাৰ আৰু দিম ইয়াত অকণমান নিমখ। তাৰপাছত ইয়াত দি দিম অকণমান পানী। পানীখিনি উতল অহাৰ লগে লগে তাত মই মেগী পেকেট দি ধুনীয়াকৈ লৰাই ল'ম আৰু লৰাই লৈ অলপ সময় উতল আহিব দিম। তাৰপাছত মোৰ মেগী ৰেডি হৈ যাব। একেবাৰে চিম্পল। আৰু আপোনালোকে ভাবিছে চাগে মেগী ৰেচিপিনো দিয়েনে, যিহেতু এইটো ডেইলি ভ্লগ হয় আৰু মই দিনটোত কি কৰিছোঁ তাকে দিছোঁ, ভাবিলোঁ সেইবাবে মই এই ৰেচিপিটো দি দিম। চ' আমাৰ মেগী চেলেঞ্জৰ কাৰণে ৰেডি হৈ গ'ল। এয়া মেগী আৰু লগত আছে কণী। জাষ্ট ফুড চেলেঞ্জটো কৰি শেষ কৰিলোঁ। আৰু কোনে জিকিলে কোনে হাৰিলে কাইলৈ দিম ভিডিঅ'টো চাব সকলোৱে। আৰু ইমান পেটটো পুৰিছে, ভোট জলকীয়া এটা দি দিলোঁ, খাবলৈ বহুত পুৰিলে। আৰু এতিয়া কি কৰোঁ চাই লওঁ। আৰু এতিয়া গৈ আছোঁ আমি সেইজনী মাহী ছোৱালীজনীক থ'বলৈ গৈছোঁ। ঘৰলৈকে নাযাম বাৰু, আধালৈকে থ'ব যাম, আধা বাটতে তাক থৈ আহিমগৈ। আৰু আহিলে আজি এইটো মামাৰ ল'ৰা, আজিকালি সিহঁতে থাকে তিনিচুকীয়াত। আৰু এইজনী মাহী ছোৱালী আৰু আমাৰ এইজনী আইটি। ক'ত যোৱানো দেখাওনো? এইজনী ক'ত যোৱা? এই ধনী চোৱা, মই স্কাৰ্ট চাৰ্ট পিন্ধিছোঁ, কৈ দিয়া। নাই স্কাৰ্ট চাৰ্ট পিন্ধিছোঁ। মাহী ছোৱালীজনী সদায় ৰাতিপুৱা ক্লাছ থাকি আৰু মোৰ লগতে থাকে। মই ঘৰত থকা কেইদিন আৰু যোৱাকৈ পাছত নাহিব আৰু তাকে তাইক থৈ আহোঁগৈ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰি দিওঁ। যদি ভাল লাগিলে লাইক কমেণ্ট এটা দিব, লাইক এটা কৰি দিব। আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।